আমি জানুৱাৰী পিকনিক খাওঁ আৰু 31 ডিচেম্বৰত আমি পাৰ্টি খাওঁ হয় নে নহয় গতিকে এইটো আমাৰ ভুল হয় নে নহয় ये गया केराई में গাইজ কেমেৰাত উঠিবলৈ মন নোযোৱা মহিলা দুগৰাকীক আপোনালোকক দেখাম এগৰাকী দেখিছে এইগৰাকী হ'ল এগৰাকী মহিলা যিগৰাকী মহিলা কেমেৰাত উঠিবলৈ মন নকৰে আৰু এগৰাকী দেখুৱাইছে এইগৰাকী দেখিছে নাই কেমেৰাত উঠিবলৈ মন নকৰে আজি আচলতে ঘৰতে পিকনিক খাইছোঁ বুলি ক'ব লাগিব এইফালে বহি আছে পেহী এইফালে হ'ল পেহীৰ বোৱাৰী এইফালে হ'ল মোৰ ৱাইফ আৰু এইফালে হ'ল নবৌ এইফালে হ'ল দাদা আৰু এইফালে হ'ল নবৌ কি কৰি আছে চাওঁচোন এ বজি কি কৰি দিছোঁ ব্ৰইলাৰ মাংস কিমান বনাইছা এয়া হ'ল ব্ৰইলাৰ মাংস নবৌয়ে বনাই আছে এয়া হ'ল নবৌৰ লগত চেলফি লৈ লৈছোঁ হাই বুলি কৈ দিয়া নবৌ এইফালে কি খবৰ ৰাইজৰ বুলি সোধা হ'ব দে আৰু এইফালে দাদাই গাত লাগিছে চাগে যিহেতু মই নবৌৰ লগত প্ৰীতি কৰি আছোঁ না তো হয় নে নহয় গাই ত' আৰু এতিয়া বনাই আছে ছাগলী মাংস আছে 3 কেজিকৈ ছাগলী মাংস দাদাই বনাই আছে আজি সকলোৱে ঘৰৰ মানুহে আমি একেলগে মিলি আচলতে উদযাপন কৰিছোঁ মাঘ বিহু বুলি ক'ব লাগিব এইটো কি নহৰু কি দিয়া হ'ল ইয়াত পিঁয়াজ নহৰু পাঁচফোৰণ নেমুপাত নৰসিংহ পিঁয়াজ দেখিবলৈ পাইছে এয়া আদা আহি আছে এয়া দেখিছে আমাৰ কাৰিকৰ এজন দেই মোতকৈ ডাঙৰ দাদা এয়া দেখিছে আধা লিটাৰ তেল দি দিয়া হ'ল ন বেছিয়ে গ'ল পোৱা আৰু এয়া কি আদা পেষ্ট নেকি আদা কম হ'ল চ' গাইছ এয়া হ'ল ছাগলী মাংস দেখিছে ये गया केराई में ये आ गया फिर से ये गया केराही में 3 किलो का 3 केजी ছাগলী মাংস আজি বনিছে দেই গাইছ উঠিছা নেকি ৰ'বা উঠিবা এয়া এই গোটেইখিনি একেলগে বনোৱা হ'বনে অকণমান বুঢ়ীজনীৰ কাৰণে থৈ দিম অ'কে মাৰ কাৰণে অকণমান থৈ দিব ন এপিচ পৰিলে এইফালে হ'ব দে হৈ যাব চ' ইমানখিনি ৰাখিলোঁ আৰু 3 কেজিৰ পৰা গোটেইখিনি ইয়াত বনাই দিয়া হৈছে দেখিছে এই নবৌ এইটো খুলি দিয়া এই গাড়ীখিনি হ'ল ডাঙৰ নবৌ এয়া দেখিবলৈ পাইছে ছাগলী মাংস আপোনালোকে দেখিবলৈ পাইছে এয়া দেখিছে 3 কেজিকৈ ছাগলী মাংস আলুৰ লগত বনি আছে ধুনীয়াকৈ আচলতে ঘৰুৱা মছলাসমূহ দিয়া আছে দেখিবলৈ পাইছে দেখিছে চ' গাইজ আমাৰ অসমীয়া মানুহে কি কৰে জানেনে আমাৰ অসমীয়া মানুহে নতুন বছৰ অহাৰ আগতে 31 ডিচেম্বৰ মানে আৰু জানুৱাৰী মানে বিশেষকৈ আমাৰ অসমীয়া কেলেণ্ডাৰ ক'ৰ পৰা ষ্টাৰ্ট হৈছে আপোনালোকে কওকচোন বাৰু আমাৰ অসমীয়া কেলেণ্ডাৰ ষ্টাৰ্ট হৈছে বহাগ জেঠ বহাগৰ পৰা ষ্টাৰ্ট হৈছে নহয়নে আহাৰ আঘোণ ভাদ আহিন কাতি আঘোণ তেনেকৈ ষ্টাৰ্ট হৈছে হয়নে নহয় কিন্তু আমাৰ মানুহে কিয় 31 ডিচেম্বৰ আৰু জানুৱাৰী বেছিকৈ মানে আপোনালোকে কওকচোন কিন্তু আমি গোটেইখিনি কপি কৰি আছোঁ যে ইংৰাজৰ কেলেণ্ডাৰক লৈ হয়নে নহয় নিশ্চয় কমেণ্ট কৰি জনাওক চ' ইয়াৰ লগতে ফূৰ্তি ফাৰ্তা কৰাৰ লগতে আপোনালোকক দুটামান জাষ্ট চিম্পল কথা ক'লোঁ হয়তো মোৰো ভুল হ'ব পাৰে কিন্তু আমাৰ মানুহে অসমীয়া মানুহে বিশেষকৈ অসমৰ অসমীয়া মানুহে উদযাপন কৰিব লাগে বহাগৰ বিহু মাঘ বিহু কাতি বিহু আমাৰ কাৰণে আছে আমি কিন্তু বহাগ বিহু মাঘ বিহু বা কাতি বিহুত বেছিকৈ আমাৰ মানুহে উদযাপন কৰা দেখা নাপাওঁ পাৰিলে পিকনিক খাবলৈ যাব লাগে আমি মাঘ বিহুত বা বহাগ বিহুত বা কাতি বিহুত কিন্তু আমি জানুৱাৰী পিকনিক খাওঁ আৰু 31 ডিচেম্বৰত আমি পাৰ্টি খাওঁ হয় নে নহয় গতিকে এইটো আমাৰ ভুল হয় নে নহয় নিশ্চয় কমেণ্ট কৰি জনাব গতিকে ব্লগটো আছিলে ইমানে বেছি দীঘলীয়া নকৰোঁ কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব লগতে যদিহে পেজটো ফ'ল' কৰা নাই প্লিজ ফ'ল' কৰি দিব আৰু ইউটিউব চেনেলত চাই আছে যদি ছাবস্ক্ৰাইব কৰি দিব লগতে যদিহে ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰাৰ লগতে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব বাই বাই